নমস্কাৰ, মই গীতাঞ্জলি ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত দেখুৱাবলৈ লৈছোঁ মই দুটামান চিলাই। মই যিকেইটা চিলাই জানো তাৰে দুটামান চিলাই দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া ভগৱান শ্ৰীকৃষ্ণক বনাবলৈ অকণমান চেষ্টা কৰিলোঁ, কিন্তু গাৰ ৰং নীলা হ'ব লাগিছিলে। আমাৰ শ্ৰীকৃষ্ণ যিহেতু শ্যাম বৰণীয়া আৰু মোৰ ওচৰত নীলা সূতা নাছিল, যিহেতুকে মই নীলা ৰং দিয়া নহ'ল, তাৰ বাবে দায় দোষ নধৰিব। আকৌ এয়া বনাবলৈ লৈছোঁ আমাৰ শ্ৰী শ্ৰী গণেশদেৱক বনাই পিনে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ থাকিল।